Hello friend, আমি ইন্ডিয়ান হিষ্ট্ৰীটো পঢ়ি আছো আৰু এই ইন্ডিয়ান হিষ্ট্ৰীটোত আমি এনচিয়েন্ট হিষ্ট্ৰীটো কভাৰ কৰিলো। আজি আমাৰ এই ক্লাছটোত মিডিভেল হিষ্ট্ৰীটো আমি পঢ়িম আৰু এই মিডিভেল হিষ্ট্ৰীৰ প্ৰথমটো পাৰ্টত আমি দিল্লী সুলতানতটো পঢ়িছিলো আৰু এই দিল্লী সুলতানতৰে আজি নেক্সটটো ক্লাছ আমি কৰিবলৈ ওলাইছো। এইটো ভিডিঅ'ত অকমান মোৰ মাতটো বহিছে আৰু তোমালোকে যদি কিবা বুজাত অসুবিধা পাইছা তেতিয়াহ'লে মোক কমেন্ট কৰিবা আৰু মই কি বুজাবলৈ চেষ্টা কৰিছো সেইটোৰ ওপৰত তোমালোকে বেছি গুৰুত্ব দিবা। আমি ইন্ডিয়ান হিষ্ট্ৰীটো পঢ়ি আছিলো আৰু এই ইন্ডিয়ান হিষ্ট্ৰীটোত আমি মধ্যকালীন ইতিহাসলৈকে গৈ পাইছো আৰু মধ্যকালীন ইতিহাসত আমি আজি দিল্লী সুলতানতটো পঢ়ি আছো। আৰু লাষ্ট ভিডিঅ'ত মই তোমালোকক কৈছিলো যে দিল্লী সুলতানতত মেইনলি 5টা বংশই ৰাজত্ব কৰিছে আৰু এই 5টা বংশৰ মনত ৰখাৰ এটা ট্ৰিক মই তোমালোকক দিছিলো। কি বুলি কৈছিলো? জি কে তো সৰল লগতা হে। জি ফৰ গুলাব বংশ, কে ফৰ খিলজি বংশ, টি ফৰ তুগলক বংশ, এছ ফৰ সৈয়দ বংশ, এল ফৰ লোদী বংশ। আগৰ ক্লাছটোত আমি গুলাব বংশৰ বিষয়ে কৈছিলো আৰু ইয়াৰ লগত ৰিলেটেড যিখিনি ইম্পৰ্টেণ্ট MCQ আছে সেইখিনিও কৰিছিলো। আজি আমাৰ এই ক্লাছটোত খিলজি বংশৰ বিষয়ে কম। খিলজি বংশ, এই খিলজি বংশৰ প্ৰতিষ্ঠাপক হ'ল জালাউদ্দিন খিলজি। এই জালাউদ্দিন খিলজিয়ে মাত্ৰ 6 বছৰ ৰাজত্ব কৰিছিলে। 1290 পৰা 1296 লৈকে তেখেতে ৰাজত্ব কৰে। আলাউদ্দিন খিলজি আছিল জালাউদ্দিন খিলজিৰ ভাগিনীয়েক আৰু এই নিজৰ ভাগিনীয়েকে নিজৰ মামায়েকক হত্যা কৰে। জালাউদ্দিনৰ হত্যাৰ পিছত আলাউদ্দিন খিলজি ৰজা হয়। আলাউদ্দিন খিলজি বংশৰ আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী ৰজা আছিলে। 1296 পৰা 1316 লৈকে অৰ্থাৎ 22 বছৰ তেখেতে ৰাজত্ব কৰে। নিজৰ আলাউদ্দিন খিলজিয়ে গোটেই ভাৰতবৰ্ষত নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে। দক্ষিণ ভাৰতৰ হিন্দু আৰু বুদ্ধিষ্ট ৰাজ্যসমূহ নিজৰ হাতলৈ লৈ আহে। আৰু আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত আলাউদ্দিন খিলজিয়ে সৰ্বাধিক টেক্স কালেকশ্যন কৰিছিলে প্ৰজাৰ পৰা। আলাউদ্দিন খিলজিয়ে প্ৰজাৰ পৰা ভূমি কৰ, বজাৰ নিয়ন্ত্ৰণ কৰ, ভূমি সংস্কাৰ কৰ এইদৰে বিভিন্ন ধৰণৰ টেক্স লগাইছিলে আৰু সেয়েহে তেখেতে সৰ্বাধিক টেক্স কালেকশ্যন কৰিছিলে। আলাউদ্দিন খিলজিৰ স্থাপত্য কলা অৰ্থাৎ আৰ্কিটেক্সাৰৰ ওপৰত তেখেতৰ অৱদান কি আছিলে? আলাই দৰৱাজা তেখেতে নিৰ্মাণ কৰিছিলে। কুতুব মিনাৰৰ বাউণ্ডাৰীটো অৰ্থাৎ পৰিসৰটো এই আলাউদ্দিন খিলজিয়ে নিৰ্মাণ কৰিছিলে। মই লাষ্ট ক্লাছত তোমালোকক কৈছিলো যে কুতুব মিনাৰৰ ভেটিটো কোনে স্থাপন কৰিছিলে? কুতুবুদ্দিন এইবাকে, কিন্তু তাৰ সম্পূৰ্ণ কামখিনি কৰিছিলে ইটুক বিচৰে অৰ্থাৎ কমপ্লিট কৰিছিলে ইটুক বিচৰে। হাজাৰ খাম্বা মেহেল, জিৰি ফোৰ্ট এইবোৰ তোমাৰ আলাউদ্দিন খিলজিয়ে নিৰ্মাণ কৰিছিলে। মিডিভেল হিষ্ট্ৰীটো পঢ়িলে তোমালোকে এটা কথা নোটিচ কৰিবা যে আৰ্ট এণ্ড কালচাৰ বা তোমাৰ আৰ্কিটেক্সাৰৰ ওপৰত বেছিকে কুৱেশ্যন আহে যে কোনটো ৰজাই কি নিৰ্মাণ কৰিছিলে, এইটো ফোৰ্ট ক'ত আছিলে, সেইবোৰৰ ওপৰত কুৱেশ্যন আহে। আৰু এই জিৰি ফোৰ্টটো কিহৰ কাৰণে বনাইছিলে? সেই সময়ত মোগলসকলে ভাৰত আক্ৰমণ কৰি আছিলে আৰু এই মোগলসকলৰ পৰা দিল্লীখনক সুৰক্ষিত কৰিবৰ বাবে এই জিৰি ফোৰ্টটো নিৰ্মাণ কৰিছিলে। এই আলাউদ্দিন খিলজিৰ মৃত্যুৰ লগে লগে খিলজি বংশটোৰ পতন হয়। নেক্সট আমি কোনটো ডাইনেষ্টিৰ বিষয়ে পঢ়িম? নেক্সট আমি তুগলক ডাইনেষ্টিৰ বিষয়ে পঢ়িম। আলাউদ্দিন খিলজিৰ মৃত্যুৰ পিছত এই তুগলক বংশই ৰাজত্ব কৰে। তুগলক বংশই 1320 পৰা 1414 লৈকে ৰাজত্ব কৰিছিলে অৰ্থাৎ 94 years তেওঁলোকে ৰাজত্ব কৰিছিলে এই তুগলক বংশই। তুগলক বংশৰ প্ৰতিষ্ঠাপক হ'ল গিয়াছুদ্দিন তুগলক। এইজন গিয়াছুদ্দিন তুগলক এজন শক্তিশালী, প্ৰভাৱশালী, ন্যায়পৰায়ণ আৰু এজন প্ৰভাৱশালী শাসক আছিল। তেওঁ ৰাজত্ব কালতে মোগলে 17 বাৰ দিল্লী আক্ৰমণ কৰে, কিন্তু এই 17 বাৰে বিফল হয়। দিল্লীখন সুৰক্ষিত কৰাৰ বাবে তেওঁ তুগলকাবাদ দুৰ্গ নিৰ্মাণ কৰিছিলে। গিয়াছুদ্দিন তুগলকৰ পিছত মহম্মদ বিন তুগলক শাসক হয়। আমাৰ ভাৰতৰ ইতিহাসত মহম্মদ বিন তুগলকক এজন জ্ঞানী কিন্তু পাগল শাসক বুলি কৈছিলে। কিহৰ বাবে তেওঁক পাগল বুলি কৈছিলে মই তোমালোকক কৈ আছো। তোমালোকক যে মই এইবিলাক ক্লাছেছ আগবঢ়াই আছো, হিষ্ট্ৰী হওক, পলিটি হওক, জিঅ'গ্ৰাফী হওক, এই গোটেইবিলাক নোটছবিলাক মই প্ৰথমতে চেল্ফ ষ্টাডি কৰি কিনে ধুনীয়াকৈ ৰিচাৰ্চ কৰিছো। তাৰপিছত মই নিজে হেণ্ড ৰিটেন নোটছ বনাইছো। তাৰপিছত মই কম্পিউটাৰত টাইপিং কৰিছো। কিমান মোৰ টাইম আৰু এফৰ্ট গৈছে তোমালোকে ভাবা। আৰু গোটেই মোৰ নোটছবিলাক বিশেষকৈ এক্সাম অৰিয়েণ্টেড পইণ্টবিলাকে মই দিছো। এক্সামত যিবিলাক ৰিপিটলি কুৱেশ্যন আহি থাকে সেইবোৰ কুৱেশ্যন মই ইয়াতে দি কিনে গোটেই হিষ্ট্ৰীটো চিৰিয়েলি আৰু চিৰিজ ৱাইজ মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো। আৰু মই তোমালোকক আগতেও কৈছো কাৰণ MCQ পঢ়ি তোমালোকে পৰীক্ষা পাছ কৰিব নোৱাৰা। গোটেই তোমালোকে ডিটেইলছত জানিলেহে পৰীক্ষাবিলাকত তোমালোকে এজিউম কৰিব পাৰিবা যে এইটো কুৱেশ্যন ইয়াৰ পৰা আহিছে।
সেইকাৰণে মই তোমালোকক চিৰিয়েলি টপিক ৱাইজ বুজাবলৈ চেষ্টা কৰিছো আৰু মোৰ এই ফটো তোমালোকে যদি ভাল পাইছা মোৰ চেনেলটোক সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবা এইজন মোহাম্মদ বিন তুগলকক কিহৰ বাবে পাগল ৰজা বুলি কয় কাৰণ তেখেতে নিজৰ কেপিটেলখন দিল্লীৰ পৰা দৌলতাবাদলৈকে ট্ৰেন্সফাৰ কৰে আৰু এই মোহাম্মদ বিন তুগলকে আৰু এটা কাম কৰিছিলে যে বেপাৰ বাণিজ্য কৰিবৰ বাবে যিবিলাক মুদ্ৰা বা কইন ইস্যু কৰিছিলে এই কইনবিলাক লেডাৰৰ কইন ইউজ কৰিছিলে এই লেডাৰৰ কইন ইউজ কৰাৰ বাবে কইনবিলাক ডুপ্লিকেট কৰিব পাৰি আৰু সহজে নষ্ট হৈ যায় আৰু এই মোহাম্মদ বিন তুগলকে দক্ষিণ ভাৰতলৈকে এটা মিলিটাৰী ফ'ৰ্চ পঠায় কিন্তু এই মিলিটাৰী ফ'ৰ্চটো দক্ষিণ ভাৰতৰ ৰজাসকলৰ লগত যুদ্ধ কৰিব নোৱাৰে আৰু বিফল হৈ যায় যাৰ ফলত এই মোহাম্মদ বিন তুগলকৰ কাৰণে নিজৰ ৰাজ্যখনৰ প্ৰজাসকলৰ বিভিন্ন ধৰণৰ দুখ কষ্ট হ'বলৈ আৰম্ভ কৰে আৰু ৰাজনৈতিক অস্থিৰতাও বৃদ্ধি হ'বলৈ ধৰে যাৰ ফলত তেখেতক এজন জ্ঞানী আৰু পাগল ৰজা বুলি কোৱা হয় এনেকুৱা ধৰণৰ সিদ্ধান্তবিলাক লোৱাৰ বাবে তেখেতক পাগল ৰজা বুলি কোৱা হৈছিল তেখেতে তিনিটা কামৰ বাবে তেখেতক পাগল ৰজা বুলি কোৱা হয় প্ৰথমটো হৈছে কেপিটেলখন ট্ৰেন্সফাৰ কৰে দৌলতাবাদলৈকে সেকেন্ড হৈছে লেটাৰৰ কইন ইউজ কৰে আৰু থাৰ্ড হৈছে প্ৰস্তুত নোহোৱালৈকে আনপ্ৰিপেয়াৰ হৈ কিনে এটা অসামৰিক অভিযান দক্ষিণ ভাৰতলৈকে পঠিয়াই দিয়ে মোহাম্মদ বিন তুগলকৰ ৰাজত্ব কালত সাউথ আফ্ৰিকাৰ পৰা ইবন বটুতা ভাৰতলৈ আহিছিলে ইবন বটুতাৰ নাম কি জানি তোমালোকে হিষ্ট্ৰীত শুনিছা এই ইবন বটুতাই এখন কিতাপ ৰচনা কৰিছিলে সেই কিতাপখনৰ নাম আছে ৰিহানা মোহাম্মদ বিন তুগলকৰ পিছত নেক্সট ৰজা হয় ফিৰোজ শ্বাহ তুগলক ফিৰোজ শ্বাহ তুগলক এজন সাধাৰণ দয়ালু আৰু সমাজকৰ্মী শাসক আছিলে তেখেতে প্ৰজাৰ হিতৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰিছিলে ফিৰোজ শ্বাহ তুগলকে হস্পিটেল নিৰ্মাণ কৰিছিলে ডেম বনাইছিলে তাৰ উপৰিও ৰাস্তা ঘাট নিৰ্মাণ কৰিছিলে আৰু প্ৰজাৰ কল্যাণৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি তেখেতে হাতত লৈছিলে ফিৰোজ শ্বাহ তুগলকে এখন নতুন নগৰৰ নিৰ্মাণ কৰে সেই নগৰখনৰ নাম কি আছিল ফিৰোজাবাদ ফিৰোজ শ্বাহ তুগলকে তেখেতৰ আণ্ডাৰত যিখিনি দাস আছিলে এই দাসসমূহকো শিক্ষা প্ৰদান কৰিছিলে তাৰ উপৰিও তেওঁলোকক প্ৰশিক্ষণো দিছিলে আমি এনচিয়েন্ট হিষ্ট্ৰীটো পঢ়োতে মৌৰ্য বংশৰ বিষয়ে পঢ়িছিলো আৰু এই মৌৰ্য বংশৰ আটাইতকৈ শক্তিশালী ৰজা আছিলে অশোকে তোমাৰ বিভিন্ন স্তম্ভ নিৰ্মাণ কৰিছিলে আৰু এই অশোক স্তম্ভসমূহ পুনৰ মেৰামতি কৰে ফিৰোজ শ্বাহ তুগলকে ফিৰোজ শ্বাহ তুগলকৰ মৃত্যুৰ পিছত এই তুগলক বংশটো লাহে লাহে দুৰ্বল হ'বলৈ ধৰে ঘৰুৱা বিদ্ৰোহ আৰু কেন্দ্ৰত শক্তিৰ অভাৱ বা কোনো ধৰণৰ তোমাৰ শক্তিশালী ৰজা নথকাৰ বাবে এই তুগলক বংশটোৰ পতন হয় আৰু এই তুগলক বংশটোৰ পতনৰ পিছতে সৈয়দ বংশৰ শাসন আৰম্ভ হয় দিল্লী চুলতানতৰ চতুৰ্থটো ডাইনেষ্টি হৈছে সৈয়দ ডাইনেষ্টি এই সৈয়দ ডাইনেষ্টি অতি কম সময়ৰ বাবে ৰাজত্ব কৰিছিলে সৈয়দ ডাইনেষ্টিৰ শাসককৰ্তাসকলে নিজকে নবীন মহম্মদৰ বংশধৰ বুলি বিশ্বাস কৰে সেয়েহে তেওঁলোকে নিজৰ উপাধিটো সৈয়দ উপাধি লয় আৰু এই সৈয়দ ডাইনেষ্টিটোৰ প্ৰতিষ্ঠাপক আছিলে খিজৰ খান অনলি 7 বছৰৰ বাবে ৰাজত্ব কৰিছিলে 1414 পৰা 1421 লৈকে তেখেতে ৰাজত্ব কৰে দিল্লীৰ ওপৰত কেন্দ্ৰীয়ভূত শাসন কৰিবলৈ চেষ্টা কৰিছিলে তাৰ উপৰিও পাঞ্জাব মুলতান আদি অঞ্চলসমূহ নিজৰ হাতলৈ আনিবলৈ চেষ্টা কৰিছিলে এই সৈয়দ বংশৰ পিছত লাষ্ট আমি ডাইনেষ্টিটো কি পঢ়িম লোডি বংশ পঢ়িম সৈয়দ বংশৰ পিছত দিল্লী চুলতানতৰ আটাইতকৈ শেষৰ আৰু 5 নম্বৰ ডাইনেষ্টি আছিল লোডি ডাইনেষ্টি দিল্লী চুলতানতৰ আমি ক্ৰনলজিকেল অৰ্ডাৰত চাবলৈ গ'লে প্ৰথমটো ডাইনেষ্টি কি আছিল জি ফৰ গোলাম বংশ জি কেৰ পিছত তোমাৰ খিলজি বংশ জি কে তো টি ফৰ তোমাৰ তুগলক বংশ এছ ফৰ সৈয়দ বংশ এল ফৰ লোডি বংশ জি কে তো সৰল লগতা হে লোডি বংশৰ প্ৰতিষ্ঠাপক আছিলে বাহলুল লোডি আৰু এই লোডি বংশই কিমান বছৰ ৰাজত্ব কৰিছিলে 1526 লৈকে ৰাজত্ব কৰিছিলে 1451 পৰা অৰ্থাৎ তোমাৰ 75 ইয়াৰ্স ৰাজত্ব কৰিছিলে এই লোডি বংশই বাহলুল লোডিৰ মৃত্যুৰ পিছত তেখেতৰ পুতেক সিকান্দাৰ লোডি ৰজা হয় আৰু এই সিকান্দাৰ লোডি বংশৰ আটাইতকৈ শক্তিশালী শাসক আছিল সিকান্দাৰ লোডি আগ্ৰা চহৰখন নিৰ্মাণ কৰিছিল তাৰ উপৰি শিক্ষা ব্যৱস্থাটোক তোমাৰ সম্প্ৰসাৰণ কৰাৰ কাৰণে বা স্প্ৰেড কৰাৰ কাৰণে এই সিকান্দাৰ লোডি ব্যৱস্থা কৰিছিল শিক্ষা ব্যৱস্থাৰ পৃষ্ঠপোষকতা কৰিছিল আৰু হিন্দু আৰু মুছলমান উভয়ৰে সহানুভূতিৰ বিবেচনা কৰিছিল
চিকেণ্ডল লোডীৰ পিছত নেক্সট ৰজা হয় ইব্ৰাহিম লোডী। ইব্ৰাহিম লোডীৰ লগত 1526 চনত বাবৰে পানীপথৰ প্ৰথমখন যুদ্ধ কৰে আৰু এই যুদ্ধত ইব্ৰাহিম লোডী পৰাস্ত হয় আৰু এই যুদ্ধ পৰাস্ত হোৱাৰ পিছতে লোডী বংশৰ পতন হয় আৰু ভাৰতৰ ইতিহাসত মোগল সাম্ৰাজ্যৰ আৰম্ভণি ঘটে। ইয়াৰ নেক্সট ক্লাছত আমি ভাৰতৰ ইতিহাসত মোগল সাম্ৰাজ্যৰ বিষয়ে পঢ়িম। আজিৰ এই ক্লাছটোত এতিয়ালৈকে যিমানখিনি ডিছকাশ্যন কৰিছো তাৰ লগত ৰিলেটেড ইম্পৰ্টেণ্ট আমি এমচিকিউ খিনি কৰো বলা। First question, the famous poet in the court of Alauddin Khilji. Alauddin Khiljiৰ দৰবাৰত কোনজন বিখ্যাত কবি আছিলে? আমিৰ খুছৰ ততেয়ে হিন্দ বা পেৰট অফ ইণ্ডিয়া বুলি কোৱা হয়। আমিৰ খুছৰ দ্য ফাদাৰ অফ কাৱালী মিউজিকৰ ফাদাৰ বুলি কোৱা হয়। আৰু এই আমিৰ খুছৰজনে বলবন্দৰ ৰাজসভাতো পয়েট হিচাপত কাম কৰিছিলে। আৰু আলাউদ্দিন খিলজিৰ দৰবাৰত ফেমাছ পয়েট আছিলে এই আমিৰ খুছৰ। In which year Delhi Sultanate was found? Delhi Sultanate কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? 1206 চনত। আৰু আমাৰ অসমৰ ইতিহাসত 1206 চনত কি হৈছিলে? মহম্মদ বিন বখতিয়াৰ খিলজিয়ে অসম আক্ৰমণ কৰিছিলে। সেই সময়ত অসমৰ ৰজা কোন আছিলে? ৰজা পিঠু। 1526 চনত পানীপথৰ প্ৰথমখন যুদ্ধ হয়। কাৰ মাজত হৈছিলে? ইব্ৰাহিম লোডী আৰু বাবৰৰ মাজত হৈছিলে। এইবিলাক ষ্টেটিক পইণ্ট হয়, মই তোমালোকক সেইকাৰণে ৰিকল কৰি আছো। আৰু 1192ত কি হৈছিলে? তাৰাইনৰ দ্বিতীয়খন যুদ্ধ হৈছিলে। কাৰ মাজত হৈছিলে? পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত হৈছিলে। এইখন যুদ্ধত পৃথ্বীৰাজ চৌহানৰ মৃত্যু হয়। হু ইজ দ্য ফাউণ্ডাৰ অফ দেহলি চুলতানাট? দেহলি চুলতানাটৰ প্ৰতিষ্ঠাপক কোন হয়? দেহলি চুলতানৰ প্ৰতিষ্ঠাপক আছিল কুতুবুদ্দিন এইবাক। কুতুবুদ্দিন এইবাকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিলে গোলাম বংশ। কিন্তু ৰিয়েল ফাউণ্ডাৰ বুলি কাক কোৱা হয়? ইটুক মিশ্ৰক। How many dynasty are there in the Delhi Sultanate? কিমানটা ডাইনেষ্টি ৰাজত্ব কৰিছিলে? 5টা ডাইনেষ্টি। গোলাম বংশ, খিলজি বংশ, তুগলক বংশ, সৈয়দ বংশ আৰু লোডী বংশ। Who built the কুতুব মিনাৰ? কুতুব মিনাৰৰ ভেটিটো কোনে স্থাপন কৰিছিলে? কুতুবুদ্দিন এইবাকে। কিন্তু গোটেই কমপ্লিট কৰিছিলে ইটুক মিশ্ৰে। Who is considered as the real founder of Delhi Sultanate? অকমান আগতে মই যে ক'লো ইটুক মিশ্ৰক ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয়। ইবন বতুতা ভিজিট ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ? কাৰ ৰাজত্ব কালত ইবন বতুতা আহিছিলে? মহম্মদ বিন তুগলকৰ ৰাজত্ব কালত সাউথ আফ্ৰিকাৰ পৰা এই ইবন বতুতা আহিছিলে। আৰু ইবন বতুতাই কোনখন কিতাপ ৰচনা কৰিছিলে? ৰিহানা। Which nickname is the ততেয়ে হিন্দ বা পেৰট অফ ইণ্ডিয়া? কাক কোৱা হয়? আমিৰ খুছৰ। আমিৰ খুছৰই এই আলাউদ্দিন খিলজিৰ দৰবাৰত আছিলে। কুৱেশ্যন বিলাক যে মই তোমালোকক কৰাইছো এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট আৰু প্ৰিভিয়াছ ইয়াৰ SSC আৰু ৰেলৱে পৰীক্ষাত বহুতবাৰ এইকেইটা কুৱেশ্যন আহিছে। Which Sultan is known as the mixer of opposite? কাক কোৱা হয়? মহম্মদ বিন তুগলকক কোৱা হয়। জ্ঞানী কিন্তু পাগল ৰজা, মিক্সাৰ অফ অপজিট। Which dynasty of the Delhi Sultanate ruled for the longest period? কোনটো ডাইনেষ্টিয়ে আটাইতকৈ দীৰ্ঘলীয়া কাল ৰাজত্ব কৰিছিলে দেহলি চুলতানাটত? সেইটো হ'ল তোমাৰ তুগলক বংশ। অকমান আগতে যে মই বুজাওঁতে তোমালোকক কেলকুলেশ্যন কৰি দেখাই আছিলো যে 1414ত পতন হৈছিলে আৰু 1320ত ৰাজত্ব কৰিছিলে, অৰ্থাৎ তোমাৰ 94 years ৰাজত্ব কৰিছিলে। Who was the first and last woman ruler of India? প্ৰথম আৰু শেষৰজন ওমেন কোন আছিলে ভাৰতৰ ইতিহাসত ৰাজত্ব কৰা? ৰাজিয়া চুলতান। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। Who is called the intelligent fool? জ্ঞানী পাগল বুলি কাক কোৱা হয়? মহম্মদ বিন তুগলকক, যে লেডাৰৰ কইন ইউজ কৰিছিলে। মই যে অকমান আগতে তোমালোকক কৈছিলো তেখেতক জ্ঞানী মূৰ্খ বুলি কোৱা হয়, মহম্মদ বিন তুগলকক। আজিৰ এই ভিডিঅ'টো দেহলি চুলতানাটৰ ইয়াতে মই সমাপ্ত কৰিছো আৰু নেক্সট ক্লাছত আমি মোগল ৰাজত্বকালৰ বিষয়ে পঢ়িম। আৰু মোৰ চেনেলটোক লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবা। আৰু কিবা যদি তোমালোকৰ ডাউট বা কনফিউজন থাকে তেতিয়াহ'লে মোক কুৱেশ্যন দিব পাৰা। আজিলৈকে থৈছো।